মইতো জিকিমেই পিছত যিদিনাখন প্ৰতিযোগিতা হ'ল গধূলি মাছে মাংসই ৰসগোল্লাই বিলাহীয়ে এগালমান উপচাই দিছে যিজনে সদায় বেছিকৈ খায় তেওঁ সেইদিনা খাব পৰা তো খাব পৰা নাই সুধিলে পিছত সাংবাদিকে আপুনিতো সদায় খায় আজি কিয় খাব নোৱাৰিলে কৈছে আজি কম্পিটিশ্যন আছে বুলি দুদিন আগৰ পৰা খায়েই আছিলোঁ সেইকাৰণে এতিয়া খাব নোৱাৰিলে তো দৌৰ মাৰা প্ৰতিযোগিতাটো মানে আগৰ পৰা প্ৰেক্টিচ কৰা নাই কিন্তু 11 তাৰিখে দৌৰ মাৰা প্ৰতিযোগিতা আছে বুলি 9 আৰু 10 তাৰিখে ইমান দৌৰিলে যে 11 তাৰিখে ভৰি বিষত ভৰি দাঙিব নোৱাৰা অৱস্থা সৰু সৰু কথা কিছুমান আছে তো সেইখিনিৰ কাৰণে আমি এটা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ 12, 13, 14 তাৰিখে যিসকলে অনলাইন এপ্লাই কৰিছে পুলিচৰ চাকৰিৰ কাৰণে তেওঁলোকৰ কাৰণে 12, 13, 14 গোগামুখ উচ্চতৰ মাধ্যমিক খেলপথাৰত এটা প্ৰশিক্ষণৰ ব্যৱস্থা হ'ব 15, 16, 17 তাৰিখে ধেমাজি ষ্টেডিয়ামত 18, 19, 20 তাৰিখে চিলাপথাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ খেলপথাৰত আৰু 20, 21, 22 জুলাইত এই প্ৰশিক্ষণৰ ব্যৱস্থা হ'ব যিসকলে পুলিচৰ চাকৰি এপ্লাই কৰিছে তেওঁলোকক সেইদিনাখন আহিবৰ কাৰণে আপোনালোকে যাতে খবৰটো দি দিয়ে আৰু এইটো আপোনালোকক জনাই পুনৰবাৰ আপোনালোকৰ সহযোগিতাৰে স্কিল ডেভেলপমেণ্ট মেলাৰ মানে স্কিল ডেভেলপমেণ্ট মিছনৰ যিটো বাণী এই বাণীটো ধেমাজিৰ গাঁৱে ভূঞে বিয়পাই দিয়াৰ ক্ষেত্ৰত আজি আমি যিটো প্ৰথম পদক্ষেপ লৈছোঁ এই প্ৰথম পদক্ষেপটো সফল হৈছে বুলিও মোৰ অনুভৱ হৈছে আৰু তাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ ধেমাজি ষ্টেডিয়ামত 15, 16, 17 তাৰিখে আসাম পুলিচৰ কাৰণে যোনে যোনে এপ্লাই কৰি থৈছে সিহঁতক সকলোকে ধেমাজি ষ্টেডিয়ামলৈ আহ্বান জনাইছোঁ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এটা ট্ৰেইনিং দৌৰিবলৈ এটা ট্ৰেইনিং দিব 15, 16, 17 তাৰিখে গতিকে সকলোৱে আহিব ধেমাজি ষ্টেডিয়ামলৈ উপৰোক্ত বক্তা শ্ৰদ্ধেয়